Hello. Hello. Yeah. গমেই পোৱা নাছিলো নে চাহ খাই থাকিলো গৰম চাহ পায় আৰু চাইলেণ্ট কৰি থৈছিল যে পাহৰিছো না তোৰ মূৰতো চাহ খাই উঠি পেলাই চাওঁ যে মোক থবা যাবি নে ক'ত নাকি কুমৰি কাটাক গেলি কোনদিনা কালি এনে পৰীক্ষা হয় বা নমিতা কব দিছো ৰ মই তাৰিখটো জানিব লাগিব নমিতা কব দে হেৰি কৰবি নাগৰিজুলি গেলি যাবি থব নাগৰিজুলি পাই নিবি হ'ব কোনদিনা হ'ব তাৰিখটো কালি হ'ব বাই কালি বিকে কালি হ'ব 31 তাৰিখ 31 তাৰিখ হ'ব বুলি কৈছিল কিবা কৰে যদি নহয় 1 তাৰিখ হ'ব হয় নেকি 1 তাৰিখ আৰু 1-2 হলি ভাল আছিল 1-2 হলি ভাল আছিল 1-2 হ'ব 2 তাৰিখে আহিবা কিয় জানা গুণোৎসৱ আছে 1 আৰু 3 মোৰ 2 তাৰিখে মোৰ 3 তাৰিখে ডিউটি আছে 1 তাৰিখে ৰাতিপুৱা এছেম্বলিত যাব লাগিব দেচোন বাকীখিনি কথা নাই আহিব পাৰিম কেইটামান বজাত যাবি এনে গেলি 10টা মানত যাম আৰু কোন কাৰ লগত গেছা লগত গেছা বুজি পাইছা নে বহি চাহ খাই আছিলো কাৰ লগত গেছা যামহে মানুহ আহি পোৱা নাই তামোলপুৰৰ পৰা গাড়ী লৈ আহিব ক'ত আছা এতিয়া এই গোৰখা চক গোৰখা চকত এতে আছা যোৱা নাই যামেই মানুহখিনি আহি পোৱা নাই মোক ইমান কষ্ট দিছে মই কষ্ট দিছো ধোন মই কিমান কষ্ট তই বুজি পাইছা না কবাও নোৱাৰো ঘৰতো থাকিব নোৱাৰো মই এনেকুৱা হৈছে গম পাইছা মই খাবই নোৱাৰা হৈছো এতিয়া ক'তো নাই মোৰ ঘৰতো নাই তাতো নাই ক'তোই নাই খাৱাৰ কথাটো মই চিন্তাই কৰা নাই গম পাইছা না মই থাকাৰ কথাটো বহুত চিন্তা মানে থাকাৰ কথাটোহে চিন্তা কৰিছো মই খাৱাৰ কথাটো চিন্তাই কৰা নাই আচৰিত পালো দেই বা যিটো মানুহ আগতে নহ'লে থাকিব নোৱাৰো সদায় মই কেনেকে আছো মই জানো মোৰ বুকুত কিমান জুই আছে তোক লৈ কেনে মই কিমান কষ্ট আছো তই বুজিবাকে চেষ্টা নকৰা কচোন মানে মই সেইদিনা ক'লো এবাৰ ফোন কৰিবি গমেই পোৱা নাছিলো নে চাহ খাই থাকিলো গৰম চাহ পায় আৰু চাইলেণ্ট কৰি থৈছিল যে পাহৰিছো না তোৰ মূৰতো চাহ খাই উঠি পেলাই চাওঁ যে মোক থবা যাবি নে ক'ত নাকি কুমৰি কাটাক গেলি কোনদিনা